Hello guys, নমস্কাৰ and welcome to my channel. আজি নতুন ভিডিও এটা লৈ আহিছো। বহুত দিনৰ মূৰত ভিডিও বনাই আছো। অলপ ব্যস্ততা বাঢ়িছিলে, এটো কাৰণে ভিডিও বনাবলৈ সময় পোৱা নাছিলো। আশা কৰিছো আপোনালোকে ভাল পাব ভিডিওটি। সো মোৰ পিছফালে দেখা পাই গমে পাইছে, এতিয়া মই বাহনিৰ মাজত আছো আৰু মই এতিয়া বিচাৰি আহিছো বাহৰ গজালি। বাহৰ গজালি এটা ইয়াৰ পৰা উঠাই লৈ যাম আৰু এটা নতুন ৰেচিপি বনাম বেম্বু শুটেৰে চিকেন, বইল চিকেন। একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকে ঘৰত নিজেও ট্ৰাই কৰিব পাৰিব। সো এতিয়া মই ইয়াৰ পৰা বাহৰ গজালি বিচাৰিম ইয়াত আৰু ইয়াৰ পৰা গজালিটো তুলি লৈ যাম। সো আহক মোৰ লগত এতিয়া বাহৰ গজালি বিচাৰো। বাহৰ গজালি এটা বিচাৰি পাৰো ইয়াত। এতিয়া এইটো কাটিব লাগিব। হৈ গ'ল, উঠাই ললো এটা বাহৰ গজালি। এইটো ইয়াৰ বাকলিটো গুচাব লাগিব, এইটো পিল কৰিব লাগিব গোটেইটো। তাৰপিছত ভিতৰৰ কোমল অংশখিনিহে কামত আহিব। এনেদৰে ওপৰৰ অংশ ভালদৰে গুচাই ল'ব লাগিব। ওপৰৰ বাকলিখিনি ভালদৰে গুচাই ল'লোঁ আৰু এই কোমল অংশখিনি এতিয়া সৰু সৰুকৈ কাটি ল'ব লাগিব। গতিকে ভিডিওটো শেষলৈ চাই থাকিব, ইয়াত গোটেই প্ৰচেছখিনি মই দেখাই যাম। বলক এতিয়া আমি ৰেচিপিটো তৈয়াৰ কৰোঁ। এতিয়া ভিতৰৰ এই কোমল অংশখিনি এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ। এতিয়া এটা কুকাৰত কিছু পৰিমাণৰ পানী গৰম হ'বলৈ দিছোঁ আৰু এনেদৰে কাটি থোৱা বাহৰ গজালিখিনি কিছু সময় বইল কৰি ল'ব লাগিব। এতিয়া ঢাকনি এখন ওপৰত দি দিছোঁ। প্ৰায় 15 মিনিটমান বইল হ'ল। এতিয়া ঢাকনিখন গুচাই দিলোঁ। এতিয়া বইল হোৱা গজালিখিনি এনেদৰে পানীৰ পৰা উঠাই চেকি ল'ব লাগিব ভালদৰে। আন এটা কুকাৰত এনেদৰে প্ৰায় 2 গিলাচ পানী লৈ লৈছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। এতিয়া বইল কৰি ৰখা বাহৰ গজালিখিনি ইয়াত এড কৰি দিলোঁ। দুটা শুকান ভোট জলকীয়া ইয়াত বইল হ'বলৈ দি দিলোঁ। আৰু এতিয়া প্ৰায় 10 মিনিটমান এইখিনি বইল হ'বলৈ ওপৰত এখন ঢাকনি লগাই দিলোঁ। ধুনীয়াকৈ বইল হৈ আছে। ঢাকনিখন আঁতৰাই দিলোঁ আৰু বইল হোৱা ভোট জলকীয়া কেইটা এনেদৰে ওলাই লৈছোঁ আৰু এইখিনি অকণমান পেষ্ট বনাই ল'ব লাগিব। ভালদৰে এনেদৰে পিচি লৈছোঁ। তাৰপিছত এইখিনি আকৌ ইয়াত এড কৰি দিলোঁ। এতিয়া এনেদৰে নহৰু পেষ্ট 1 চামুচ ইয়াত মিক্স কৰি দিলোঁ। লগতে 1 চামুচ আদাৰ পেষ্টটো ইয়াত এড কৰি দিলোঁ। কাটি থোৱা 3টা পিঁয়াজ ইয়াত মিক্স কৰি দিলোঁ। এতিয়া কাটি থোৱা মুৰ্গীৰ মাংসখিনি ইয়াত এড কৰি দিলোঁ। কাটি থোৱা 2টা আলু ইয়াত এড কৰি দিছোঁ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে এনেদৰে লৰাই মিক্স কৰি লৈছোঁ। কুকাৰৰ ঢাকনিখন এতিয়া লগাই দিম। এনেদৰে ভালদৰে টাইটকৈ লগাই দিলোঁ। তাৰপিছত এনেদৰে 2টা চিটি যাব দিব লাগিব আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন গুচাই দিলোঁ। আৰু এতিয়া 1 চামুচ জলকীয়াৰ গুড়ি, 1 চামুচ ব্লেক পেপাৰ, আধা চামুচ হালধিৰ গুড়ি
এড কৰি দিলোঁ। এতিয়া এনেদৰে ঢাকনিখন লগাই দি প্ৰায় 15 মিনিট সময় বইল হ'ব দিব লাগিব। প্ৰায় 15 মিনিট হৈ গ'ল। এতিয়া ঢাকনিখন গুচাই দিলোঁ আৰু বৰ ধুনীয়া এটা গোন্ধ আহিছে। ৱাও, চিকেন আৰু বেম্বু শ্বুটৰ বৰ ধুনীয়া এটা গোন্ধ আহিছে। অইল ফ্ৰী বেম্বু শ্বুট চিকেন ৰেডি হৈ গ'ল। চ' টেষ্ট কৰি চাওঁ কেনে হৈছে বাৰু। টেষ্ট ধুনীয়া হৈছে খাবলৈ আৰু ধুনীয়া ফ্লেভাৰ এটা আহিছে বেম্বু শ্বুটৰ। আৰু এইটো আপোনালোকে ৰাইচেৰে খাব পাৰে, ৰাইচেৰে খাই ভাল লাগিব। আৰু একেবাৰে ইজি ৰেচিপি হয়, আপোনালোকে নিজে ট্ৰাই কৰিব আৰু বনাই খাই কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু খাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থ্যাংকস ফৰ ৱাচিং।